নমস্কাৰ পইতা ভাত খাম আজি তাৰ কাৰণে পইতা ভাতখিনি ৰেডি কৰি ল'ম মই এইকেইটা মাছ ভাজি লৈছোঁ মাছখিনি আৰু ইয়াত নহৰু কেইফোটামান দিছোঁ জলকীয়া দিছোঁ পিঁয়াজ দিছোঁ মান ধনিয়াৰ পাত দিছোঁ আৰু আটাইখিনি মই মিক্সিত পিচি লওঁ প্ৰথমতে মই এইখিনি এটা কলৰ বাকলি আঠিয়া কলৰ বাকলি শুকান মই পুৰি পানীত দিছিলোঁ আৰু এইটোৰ পৰা মই খাৰ বনাই লওঁ আৰু আটাইখিনি মই খাৰ দি পিচি ল'ম ইয়াতে জলকীয়া দিছোঁ নহৰু পিঁয়াজ মান ধনিয়াৰ পাত আৰু নিমখ ইয়াত মই পিচি লোৱাৰ পিছত দি দিম আৰু মই ইয়াত খাৰ অলপ ইয়াত দি দিম একেলগে মই নিমখখিনি দি দিছোঁ ইয়াত জোখমতে দি দিব নিজৰ নিমখখিনি এতিয়া মই এইখিনি পিচি মাছখিনি পিছা নহ'ল মোৰ লাইনটো গ'ল লাইনত লৈ বাদ চাম আমি বাকীখিনি মই তৈয়াৰ কৰি ল'ম এতিয়া আলু লৈছোঁ মই ইয়াত আলু দুটা এনেদৰে সিজাই লৈছোঁ বইল কৰি আৰু এইখিনিত মই সৰু সৰুকৈ পিঁয়াজ কাটি দিম অলপ মান ধনিয়াৰ পাত দি দিছোঁ অলপ কাটি দিম আৰু ইয়াত মই জলকীয়া কেঁচা জলকীয়া নিদিওঁ শুকান জলকীয়া দুটা পুৰি লৈছোঁ এই দুটা মই ইয়াত দি দিম নিমখ দি দিলোঁ তেল দি দিম মই 1 চাহ চামুচমান তেল দি দিছোঁ মিঠাতেল আৰু এইখিনি এতিয়া ভালদৰে পিটিকি ল'ম এনেদৰে আলুখিনি মোৰ পিটিকি লোৱা হৈ গ'ল এতিয়া লাইন আহিছে মই এতিয়া মিক্সিত মাছখিনি পিচি ল'ম এয়া মাছ পিচি আনিছোঁ মই আটাইখিনি গৰমৰ দিনত পইতা ভাত খাব লাগে পইতা ভাতৰ এটা সুকীয়া সোৱাদ আছে আৰু ইয়াৰ উপকাৰিতাও আছে পইতা ভাতৰ আৰু ইয়াত মই অকণমান কেঁচা সৰিয়হৰ তেল দি দিম কেঁচা তেলৰ গন্ধটো ভাল লাগে মাছখিনি ভাজি লোৱা মাছ তথাপিও মই দি দিছোঁ গন্ধটোৰ কাৰণে এইবাৰ মই ইয়াত এটা চাটু গুড়িৰ পৰা চাটনি বনাম এইখিনি আচলতে আমাৰ বুটৰ দাইল মই ধুই ৰ'দত শুকাই ভাজি ইয়াৰ মিক্সিত গুড়ি কৰি লৈছোঁ আৰু এতিয়া ইয়াত মই এনেদৰে মিহলাই ল'ম ইয়াত মই ৰঙা জলকীয়াৰ গুড়ি অকণমান দি দিছোঁ এতিয়া গৰম পানীৰে এইখিনি মিলাই ল'ম নিমখ জলকীয়া পিঁয়াজ কেঁচা তেল আৰু জলকীয়াৰ গুড়ি জলকীয়া বেছি জ্বলা খালে আৰু দিব পাৰিব আমাৰ জ্বলাটো খুব বেছি নচলে তথাপিও মই মিনিমামখিনি দি দিছোঁ এয়া চাটু গুড়ি আৰু বঙালীসকলৰ প্ৰিয় খাদ্য আৰু পইতা ভাতৰ লগত খাবলৈ খুবেই মজা এটা আহে খাৰলি বনাই থৈছোঁ পইতা ভাতৰ আন এটি জুতি খাৰলি এইটো মই অন্য এটা ভিডিঅ' দি দিছোঁ ৰেচিপিটো আৰু খাৰলি আমাৰ অসমীয়া থলুৱা খাদ্য পইতা ভাতৰ লগত অতি সুস্বাদুৰে খাব পইতা ভাত এয়া মই পিঁয়াজ দিছোঁ জলকীয়া আলু পিটিকা এইখিনি চাটু গুড়ি
আচলতে কিছুমানে পুৰা মাছ খায়, আমি পুৰা মাছ নাখাওঁ বাবে মাছখিনি ভাজি পিচি লৈছোঁ আৰু মাছখিনি বাহি হ'ব লাগে। যোৱাকালিয়ে মই মাছখিনি ভাজি ৰাখি দিছোঁ ফ্ৰিজত। আজি আকৌ নতুনকৈ ভাজি লৈছোঁ আৰু এই মাছৰ সোৱাদটোৰেহে পইতা ভাত খাবলৈ বেছি ভাল লাগে। গতিকে এয়া মাছৰ চাটনি, অতি সুস্বাদু ব্যঞ্জন। আৰু ইয়াৰ লগত মই কণী দিছোঁ এটা ভাজি, নিমখ দি দিছোঁ। ইয়াত নিমখ দিছোঁ মই, কেঁচা তেল দি দিম। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াত মই মিঠাতেল দি দিছোঁ নিমখৰ লগত। তেনেহ'লে আজিলৈ এৰিছোঁ, ধন্যবাদ।